Hello, welcome back to my another video guys. আজি মোৰ মা আৰু মই ৰাতিপুৱা উঠি একেবাৰে তামোল গছৰ পুলিটো আমি উলাই আছো সো মা সকলে গাঁৱত যাব আজি সো হেইটো কাৰণে আমি গছত ঘৰতে মানে যিমানখিনি গছ পুলি ৰুইছিলো সেই গছ পুলি ৰুৱাটো মায়ে উলাই আছে আৰু এই মানে গছৰ পুলিৰ যিমানখিনি হিৰ আছে সেই হিৰটো একেবাৰে মানে মাটিৰ তলত গুচি গল হেইটো কাৰণে মায়ে অলপ উলাই আছে দাৰ লগত একেবাৰে চাই লওক গাইস আপোনালোকে মোৰ মায়ে একদম গছৰ পুলি বা ফুল এইবোৰ ৰুবলে বহুত ভাল পায় আৰু তামোল গছৰ পুলি বহুত দাম নাৰ্সাৰী কিনিবলৈ আপোনালোকে কিনিছে নে কিনা নাই জনাই দিব আৰু এই গছৰ পুলিটো বহুত দাম সেইভাবে মায়ে মানে ঘৰতে ৰুইছেহি গছৰ মানে ঘৰৰ যোনটো তামোলটোৱে মানে ঘৰতে ৰুইছেহি আৰু একেবাৰে পুলিটো সো হেতু কাৰণে মায়ে এতিয়া ঘৰত লৈ যাবহি গাঁৱতে এতিয়া সো আজি মানে লৈ যাব হেতু কাৰণে আপোনালোকে মায়ে মানে কৰি আছে আৰু আপোনালোকে কেনেকুৱা লাগে জনাই দিব ভিডিওটো চাই প্লে আৰু আপোনালোকে ঘৰত ৰুই নে নুৰুই জনাই দিব তামোলৰ পুলিটো আৰু এইখিনি চাই লওক মোৰ মায়ে একেবাৰে ফুল ৰুই বহুত ভাল পায় নাৰ্সাৰী এইখিনি গাৰ্ডেন হৈ আছে আৰু এইখিনি চাই লওকচোন আপোনালোকে একেবাৰে আমাৰ ঘৰত একদম অমিতা গছ এটা আছে কিন্তু একেবাৰে হুৰু এটাহে আছে মাত্ৰ চাই লওক গাইস আপোনালোকে অমিতা খাই ভাল পায় না নাপায় হেতুও জনাই দিব এতিয়া আমি মোৰ মা আৰু মই একেবাৰে কামটো কৰি আছো আজি ৰাতিপুৱা আজিৰ দিনটো আমাৰ গছৰ একদম তামোল গছৰ পুলি ৰুৱাই মানে উলাটো তাৰ পাছত মায়ে যিমানখিনি গছৰ পুলি মাটিৰ পৰা উখালি ৰাখিছিলে সেইটো মই সাইডত ৰাখিবলৈ তাতে গলো ৰাস্তাত ৰাখিবলৈ কাৰণে সো লাইন বাই লাইন মাও এইখিনি উখালি দিলে আৰু আমি একেবাৰে মা আৰু মই দুটাও একেবাৰে আজি দিনটো ৰাতিপুৱাৰ পৰা কামত লাগি গৈছোহি সো আকৌ সাইডতো আমি বাহিৰৰ যিমানখিনি বাহিৰৰ যিমানখিনি আছে সো হেতুও কৰিব আছে এটোও কৰি লও বলা গাইস সো এইবোৰ গছ আমি একদম উঘালি দিম আৰু মা সকলে এতিয়া লৈ যাব আৰু গাইস সো আমাৰ কাম আজি ইমানতে খতম হল গছৰ একদম গছৰ পুলিটো তাতে ৰুব আৰু এই ৰুৱা জিকত ৰুব হেতু মই পাছত গাঁৱত গলে মানে আপোনালোকক দেখাই দিম সো থ্যাংক ইউ সো মাচ মোৰ ভিডিওটো চোৱাৰ বাবে ইপিনি মই পুৰা ঘামি গলো গাইস সো গাইস প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ফলো কৰি দিব যোনজনে মোৰ ফেসবুক পেজৰ ভিডিওটো চাই আছে থ্যাংক ইউ সো মাচ